কি যে এক দুখ লগা পৰিৱেশ চাওকচোন আমাৰ এই মৰমৰ দোকানখন আজি যে 24টা বছৰে যাৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ সেই দোকানখন আজিৰ পৰা আমাৰ আৰু নাই ভাঙি শেষ হৈ গ'ল সঁচাকৈ এক ধুমুহা অহা দি আহিলে আমাৰ জীৱনলৈ আমাৰ সপোনবোৰ যেন চুৰমাৰ হৈ গ'ল তাতে আকৌ এয়া দেখিছেনে কাষতে থকা মাহীহঁতৰ ঘৰৰ মানুহে আমাক ইমানেই কালি বেয়া ব্যৱহাৰ কৰিছে কি ক'ম ক'বলৈ আৰু ভাষাই নাই এইখন আছিলে গেছৰ দোকানতে বহুত বস্তু সোমাই থকা অৱস্থাত মাহীহঁতে দোকানখনৰ ওপৰৰ মানে টিংবিলাক এৰুৱাই দিছিলে কি যে এক মানৱীয়তা নোহোৱা মানুহ নহয় জানো বাৰু ভাবকচোন এবাৰ সঁচাকৈ দুখ লাগিছে আৰু এই বস্তুবোৰ যে এই চিলিণ্ডাৰবোৰ যদি কোনোবাই লৈ গ'লহেঁতেন আমি কি কৰিলোঁহেঁতেন বাৰু খালি গোটেই ভিডিঅ' বনাম ৰ দেখিছেনে আমাৰ দোকানখন কেনেকৈ ভাঙিছে সেইজন মালিক চব এইখন দোকান ইয়াত বস্তুৰ ভিতৰত সোমাই আছে দেই ইমান ক'লোঁ মালিকক নিজৰ ৰিলেশ্যনৰ মানুহ হয় কিন্তু অকণ মানুহ যদি তেওঁলোকে বুজি পালেহেঁতেন মালিক দেখিছেনে ভিতৰত সেয়া মালিক আছে মালিক সেয়া কৈ থৈ যায় পিছতো মানে তেওঁলোকে নুশুনিলে ভিতৰত যদি বেছটো হেৰাই তেওঁলোকে দায়ী হ'ব এইকেইটা দেই আৰু ইহঁতক মই কৈছোঁ এটাই যে দোকানৰ ভিতৰত বস্তু আছে যদি কিবা বস্তু হেৰাবলৈ হয় তেতিয়াহ'লে দায়ী হবি তহঁতিয়ে মোক গোটেইখিনি ভৰণ দিব লাগিব আৰু মালিকেও দিব লাগিব যে দোকানৰ ভিতৰত বহুত বস্তু আছিলে সেয়েহে কৈ মই গুচি আহিছোঁ কিয়নো তেওঁলোকৰতো মানৱীয়তা নাই কি যে দুখ লগা পৰিস্থিতি হৈছে আমাৰ নহয় এখন ব্ৰিজে আমাৰ জীৱনলৈ কঢ়িয়াই আনিলে ধুমুহা সঁচাকৈ আমাৰ জীৱনটো যেন একোৱেই নাইকিয়া লেখীয়া হৈ পৰিছে কিয়নো 24টা বছৰ যিখন দোকানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ আজি সেইখন দোকান এয়া ভাঙি চুৰমাৰ হৈ গৈছে এখন ব্ৰিজৰ কাৰণে চিনেমাত সকলোৰে এনে অৱস্থা হৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভাল নিশ্চয় নহয় জানো আমাৰ কিন্তু একেবাৰে ভাল নহয় কালিৰ পৰা মানে মন চন একেবাৰে বেয়া যিহেতু মানে কি কম ক'বলৈ মানে কোন ফালৰ পৰানো আৰম্ভ কৰোঁ এনেকুৱা হয় মানে মনটো খুব দুখ আমাৰ জানানে কিয়নো আপোনালোকক সকলোকে মই ভিডিঅ' সহকাৰে কৈয়ে আছোঁ যে আমাৰ পুৰণা দোকানখন মানে ব্ৰিজ এখনৰ কাৰণে ভাঙিবলগীয়া হৈছে পুৰণা দোকানখন যিহেতু আমি সেই পুৰণা দোকানখন ভাড়াত আছিলোঁ মানে আমাৰ নিজৰ নহয় সম্পৰ্কীয় মাহী হয় আমাৰ এওঁলোকৰ মোৰ মিষ্টাৰৰ মাহীহঁতৰ হয় সেই মাহীহঁতৰ ঘৰতে আমি মানে দোকানখন ভাড়াত লৈছিলোঁ আজি 24টা বছৰ আমি সেই দোকানখনত আছিলোঁ আৰু সঁচাকৈ দুখ লাগিছে দুখ লাগিবই দিয়কচোন সকলোৰে লাগিব দুখ লগাটো স্বাভাৱিক আমাৰো লাগিছে কিন্তু সেইবোৰ আমাৰ ব্যক্তিগত নহয় জানো সেইবিলাক আমি আনক দেখুৱাই থাকিও লাভ নাই সেইবিলাকতো আছে তাৰ মাজতে কালি আমাক মানে এনেকুৱা কৰিলে নিজৰ সম্পৰ্কীয় মাহী হয় তেওঁলোকে মানে আমাক যেনেকুৱা দুৰ্ব্যৱহাৰ কৰিলে সঁচাকৈ লাজ লাগিছে মানে আমি মাহী বুলি ক'বলৈ মানে লাজ লাগিছে বুজিছেনে কোনফালৰ পৰা আৰম্ভ কৰোঁ কথাখিনি এনেকুৱা হয় মানে মোৰ আপোনালোকে জানে মই কৈ থকাই হয় যে মোৰ আজি অলপ দিনৰ পৰা মিষ্টাৰৰ গাটো ভাল নহয় আমি জানুৱাৰী মাহত হায়দৰাবাদো গৈছোঁ তেখেতৰ গাটো মানে বেমাৰ নাইকিয়া মানুহৰ বেমাৰ হ'লে এনেও ঘৰখনত চিন্তা এটা হৈ যায় ঠিক তেনেকৈ আমাৰ কোনো বেমাৰ নাছিলে হঠাতে বেমাৰ হ'ল অসুখ হ'লত আমি দেখুৱাই আছোঁ ডক্টৰক হায়দৰাবাদো গ'লোঁ জানুৱাৰী মাহত আৰু নিজৰ মাহী যিহেতু ৰিলেশ্যনৰ মাহী তেওঁলোকে হয়তো বেছি জানিব কাৰণ সৰুৰ পৰা মাহী হেনো তেওঁলোকৰ মোৰ মিষ্টাৰৰ ঘৰতে ডাঙৰ দীঘল হৈছিলে মানে খুব এটা ভাল ৰিলেশ্যন আছিলে মাহীৰ লগত তেওঁলোকৰ ঘৰখনৰ দেই তৎসত্বেও মানে মাহী ঘৰৰ পৰিয়ালে যে আমাক এনেকুৱা দুৰ্ব্যৱহাৰ এটা কৰিব সপোনতো ভবা নাছিলোঁ কালি মানে এনেকুৱা কৰিলে আজি অলপ দিনৰ আগতে আমাক কৈছিলে যে দোকানখন খালী কৰিব লাগিব পইচা সোমালে মানে খালী কৰিব লাগিব ঠিক আছে বাৰু সোমালে খালী কৰিবই লাগিব যিহেতু চৰকাৰৰ নিৰ্দেশ চৰকাৰে লৈ লৈছে চৰকাৰে ব্ৰিজ বনাব সেইকাৰণে আমিতো দায়িত্বটো পালন কৰিবই লাগিব নহয় জানো আমাৰতো নিজৰ নহয় যিহেতু আমি কৰিবলৈ কিন্তু যিখন দোকানত আমি আছিলোঁ 24টা বছৰে সেই দোকানৰ মালিকে কালি যিখিনি আমাক ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰখিনি আচলতে কৰিব নালাগে সকলোকে কৰিব নালাগে কাকোৱে কৰিব নালাগে মানে তেনেকুৱা দুৰ্ব্যৱহাৰ
পঢ়া শুনা এজন শিক্ষিত ল'ৰাই তেনেকুৱা ব্যৱহাৰ নকৰে মানুহক কাৰণ কালি মানে কি হ'ল আজি কেইদিনমানৰ আগতে তেওঁলোকে আমাক কোৱাৰ পিছত আমি ঠিক আছে আমি তেওঁলোকৰ কথা মতে মানে তথাপিতো আমি কৈছিলোঁ যে হেৰি ল'ৰাটোক কৈছিলোঁ যে বিহুলৈকে থাকিব পৰা হ'লে ভাল আছিলে ইমান দিন থাকিলোঁ বিহুটো ইয়াতে কৰিব পৰা নাই আৰু দিগদাৰ হ'ব যে এনেকৈ কোৱা কাৰণে আমি ঠিক আছে বুলি কৈ আমি লাহে লাহে আমাৰ জেগা এটাতো আমি ঠিক কৰি ল'ব লাগিব ন সেইকাৰণে সেই অনুপাতে মানে আমি সেই কথা মতে মানে আমি বিহুৰ আগতে ঈদৰ আগতে আমি বস্তুখিনি লাহে লাহে অজৰাই আছোঁ যিহেতু দোকান এখন বহুত বস্তু থাকে ন দোকান এখনত বহুত বস্তু থাকে গেছৰ দোকান আছিলে গিফ্টৰ আইটেম আছিলে বহুত আছিলে কিবা কিবি বস্তু সেই সকলোখিনি আজৰাই মেলি আনোতে বা এটুকা জেগাৰো প্ৰয়োজন হয় সেইকাৰণে সকলো সুবিধা কৰি আমি লাহে লাহে আনি আছিলোঁ লাহে লাহে আনি আছিলোঁ কিন্তু তাতে মানে কি হ'ল আজি মানে কৈছে নহয় মানে সোমবাৰে মানে আমি আজৰি কৰিম বুলি ঠিক তেনেকুৱাতে মোৰ মিষ্টাৰৰ গাটো খুব বেয়া হ'ল আমি হঠাতে গুৱাহাটী যাবলগীয়া হ'ল শুকুৰবাৰে কৈছে শনিবাৰে মানে আমি গুৱাহাটী যাবলগীয়া হ'ল গুৱাহাটী গ'লোঁ দেওবাৰে মোৰ মানে বাই তেওঁৰ কাৰণে ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট লৈ থৈছে প্ৰাইভেটকৈ মানে ঘৰত দেখাইছোঁ প্ৰাইভেটকৈ তেনেকৈ দেখাই বুলি গৈছোঁ কাৰণ অতিকৈ পেটৰ বিষটো উঠিলে সেইকাৰণে আমি ৰাতি আমিতো নাজানো ন বেমাৰ কেতিয়া হ'ব আমি জানিম যে তেওঁলোকে আমাক দোকানখন খালী কৰিবলৈ কৈছে বুলি আমি বাৰু বেমাৰৰ অজুহাত ল'ম নি আপোনালোকে ভাবকচোন বাৰু কথাটো কেনেকুৱা মানুহ মানে তাহাঁতি আমি গুচি গ'লোঁ তথাপিতো শনিবাৰে গৈছোঁ দেওবাৰে ডক্টৰক দেখুৱাই আকৌ দেওবাৰে ৰাতি আমি 11টামানত ট্ৰেইনত গুচি আহিছোঁ কাৰণ পিছদিনাখন আমি খালী কৰিব লাগে বুলি তাৰপিছতে আমি পিছদিনাখন ঠিক সেইদৰে আজৰি কৰিলোঁ আধা আধি বস্তু আনিলোঁ অলপ বস্তু থাকি গ'ল তাৰপিছতে আহি গ'ল ঈদৰ কাৰণে লেবাৰ মানে যিসকল কৰ্মচাৰী থাকে সেইসকল মানে ঈদৰ ছুটীত ঘৰলৈ গুচি গৈছে এতিয়া আমি লেবাৰো নাপালোঁ কাম কৰিবৰ কাৰণে তাৰপিছতে আহিলে বিহুটো তেনেকৈ কোনো মানুহ নাই আৰু যিসকল ঠেলা চালক আছিলে তেওঁলোকো আকৌ ফাগুৱাতে গুচি গ'ল দুজনে এজনে মানে ঠেলা চালক আছিলে মানে সেই তেওঁলোকৰো মানে চিনামৰাত ইমানেই ঘৰ বনাইছে মানে আপুনি মানুহে তেনেকুৱা ঠেলা চালক এজনো বিচাৰি পাবলৈ মানে টান হৈছে এটা পালে পুতুকে তাৰপিছত আৰু পাবলৈ দিগদাৰ হৈ যায় ঠিক সেইদৰে মানে মানুহ পোৱা নাছিলোঁ কাৰণে মানে আমাৰ হোৱা নাছিলে আৰু মিষ্টাৰে মানে মোৰ গধুৰ বস্তু একো দাঙিবলৈ মানে নোৱাৰে ডক্টৰে মানে মানা কৰিছে আগতে হোৱালে একো কথা নাছিলে তেওঁ সুস্থ আছিলে কিন্তু তেখেতসকলে গোটেই কথাখিনি জানে সকলোখিনি কথা তেওঁলোকক কৈছোঁ তৎসত্ত্বেও তেওঁলোকে কথাটো বুজি নাপালে কালি যেতিয়া ঘৰৰ পৰা আহিছোঁ বিহুৰ ঘৰৰ পৰা কালি আহিছোঁ পৰহি বিহু আছিলে কালি ঘৰৰ পৰা আহিছোঁ দোকান খুলিম বুলি আহোঁতে দোকান চোকান খুলি মানে বহোঁতে আমাৰ নতুন দোকান এখন আৰু এখন লৈছোঁ তাৰমানে তাত বহোঁতে তেখেতসকলে মানে মই ঘৰ চৰ সাৰিছোঁ মিষ্টাৰে ধূপ ধূনা জ্বলাব লওঁতে মানে মাহী ল'ৰাটোৱে ফোন কৰিলে যে হেৰি আপোনালোক হেৰি দোকানখন খালী বস্তু আছে দোকানৰ ভিতৰত এওঁ ক'লে অলপ বস্তু আছে আজি কিন্তু কোনো কাম কৰিবলৈ মানুহ নাই বুজিছানে মোৰ দোকানৰ ল'ৰাজনো নাহিলে আৰু ঠেলাবিলাকো নাই সেইকাৰণে মই আজি খালী কৰিব ন কাইলৈ 10টা 10:30 তোমাক মই খালী কৰি দিম সি বুলি কৈ সি এনেকুৱা কাম কৰিলে বুলি ক'লে আমি বাদ দিলোঁ বুলি কৈছে যে ৰ'ব চাগে বুলি ভাবিলোঁ তেওঁ তেতিয়াই ক'ব লাগিছিলে যে মই আজি ৰ'ব নোৱাৰোঁ মই আজি টিং চিং খুলিম তেওঁ কিন্তু নাই কৰা তেওঁ এজন পঢ়া শুনা শিক্ষিত ল'ৰা তেওঁ বুলি শলাগি মই দুপৰীয়া যেতিয়া 12টা বজাত দোকানৰ পৰা ভাত বনাবলৈ বুলি ঘৰলৈ যাওঁ তেতিয়া দেখিছোঁ আমাৰ দোকানৰ ওপৰত টিংবিলাক এৰুৱাই আছে এফালৰ পৰা মইতো এওঁ ফোন কৰিলোঁ বোলে মোকতো সি বুলি ক'লে কোৱাৰ পিছত যে আকৌ এনেকুৱা কৰিছে কিয় তুমি বোলে কোৱাচোন ভিতৰত বস্তু চিলিণ্ডাৰ তিলিণ্ডাৰ লোকৰো চিলিণ্ডাৰ আছে তাৰমানে তাৰপিছত মই ঘৰত বস্তুখিনি থৈ পেলাই আহি পেলাই মানুহজনে যিজনে এৰুৱাইছে তেখেতক ক'লোঁ বোলো দাদা আপোনালোক আজি ৰৈ দিয়কচোন কাইলৈ কৰিলে আপোনালোকৰ দিগদাৰ হ'ব নি যদি বেয়া নাপায় বোলো কাইলৈ আপোনালোকে কৰিব আমি 10:30 11টালৈ আজৰি কৰি দিম মোৰ ল'ৰাজন আহিব আহিলে বোলো ঠিক কৰি দিব দোকানৰ ল'ৰাজন আহিলে সেইদৰে ক'লোঁ কোৱাৰ পিছত বুলি ক'লে ঠিক আছে বোলে কাইলৈ আপোনালোকে খালী কৰি দিব সেইজন আমাৰ কোনো নহয় সেইজনক মই ফাৰ্ষ্ট টাইম কালি পাইছোঁ আৰু তেখেতক কোৱা মাত্ৰতে তেখেতে কথাটো মানি লৈছিলে কিন্তু তাৰ অলপ দেৰি পিছতেই এনেকুৱা হ'ল এওঁ মানে বাহঁত আহিছিলে এওঁ খবৰ কৰিবৰ কাৰণে ডাঙৰ বাইদেউ মানে আহিছিলে আহি পেলাই থ'বলৈ যাওঁতে মানে এওঁ দেখিলে যে ঐ তুমি জানো বোলে মোক ফোন কৰি কৈছে তুমিতো কৈছিলা আজি নুখুলে বোলে এতিয়াতো খুলি আছে বোলে টিংবোৰ মই বোলো কি
মানুহজনকতো মই ইমান দিনে মানুহজনক বোলো বেয়া পাবলৈও মানা কৰি থৈ আহিছোঁ যে বেয়া চেয়া নাপাব হেৰি কৰক গোটেই কথাখিনি মানে মই মানুহক কৈছোঁ তাৰপিছত যেতিয়া আকৌ আহিলোঁ মই বোলো মই ভিডিঅ' কৰি থৈছোঁ মই তোমালোক কেনেকুৱা মানুহ তোমালোকক মই এইমাত্ৰ কৈ থৈ গ'লোঁ আৰু সেইজন আমাৰ কোনো ৰিলেশ্যনো নহয় তেখেতসকলে কথাটো বুজি পালে তুমি নিজৰ মাহীৰ ল'ৰাটো হৈ তুমি বুজি পোৱা নাইনে যে ভিতৰত বস্তু থাকিলে হেৰি মই তেতিয়া কৈছোঁ যে চাবা ভিতৰত যদি কিবা এটা বস্তু হেৰাবলৈ হয় মটৰো আছে বহুত বস্তু আছে মানুহৰ কাৰণ সকলো বস্তু নিয়াটো সম্ভৱ যদি আমি খালী নকৰিলোঁহেঁতেন আমাৰ যদি ইম্প্ৰেশ্যনটো বেয়া হ'লহেঁতেন তেতিয়াহ'লে আমি নকৰিলোঁহেঁতেন একেবাৰে খালী কিন্তু আমি অলৰেডি আহি গ'লোঁ আমাক বিহুটো ঈদটোতো আনকি থাকিবলৈ বিচৰা স্বত্বেও থাকিব নিদিলে কিন্তু বেলেগ তাত তেওঁলোকতকৈ আগত পইচা পোৱা মানুহেও কিন্তু দোকান খালী কৰিবলৈ কৈছিলে হয় কিন্তু তেওঁলোকে কি কৰিলে বিহুলৈকে সেইসকল ব্যক্তিক থাকিবলৈ দিলে সেই দোকানদাৰীসকলক থাকিবলৈ দিলে কিন্তু আমাৰ ঘৰৰ মাহী হয় নিজৰ মাহীৰ ঘৰৰ মানুহে আমাক থাকিবলৈ নিদিলে ভাবিলে কি আমি ওলাই নাই আৰে চৰকাৰে দিয়া যিটো বস্তু যিটো অৰ্ডাৰ চৰকাৰৰ সেইটোত বাৰু আমি নামানি থাকিব পাৰিমনে বাৰু কওকচোন আপোনালোকে আমি কিয় নামানিম দুখ লাগিছে কিন্তু আমি কিয় নামানিম কিন্তু নিজৰ তেজৰ সম্পৰ্ক মাহী ঘৰ হৈ এনেকুৱা এটা মানে বেয়া ব্যৱহাৰ কৰিলে মানে কি ক'ম মোৰ লগত এনেকুৱা কাজিয়া কৰিছে ল'ৰাটোৱে কি ক'ব আৰু নিজৰ যি পিছত মানে গম আমিতো জানোৱেই মইতো সকলো কথা জানোৱেই প্ৰথম যেতিয়া দোকানখন ভাঙাৰ কথা কৈছে কিছুমান মানুহেতো কৈছে ইলুদাহে বনাইছিলে দোকানখন ইলুদাই পইচা পালে চাগে নাই এনেকৈ আমাক সুধিছেও বহুত মানুহে আহি কিন্তু তেতিয়া আমি কওঁ নহয় মালিকৰহে এখন দোকান এনেকৈ কওঁ আমিতো সেইবিলাক নিজে বনাইছে নিজে কষ্ট তেতিয়া কিন্তু তেওঁলোকৰ ল'ৰাও নাছিলে মাক বাপেকেও চাবলৈ অহা নাছিলে মোৰ মানুহজনে কষ্ট কৰি দোকানখন বনাইছিলে আৰু যেনেকুৱা অৱস্থাত দোকানখন আমাক দিছিলে সেই অৱস্থাত চাপৰ আৰু আজি যিখিনি পইচা পাইছে অকল মোৰ মিষ্টাৰ কাৰণে পাইছে বুলি ক'ম মই তেওঁলোকক বুজিছে ইমান ওখ পাখকৈ দোকানখন বনোৱাৰ কাৰণে তেওঁলোকে ওপৰলাৰ ওচৰত চুক্ৰিয়া কৰিব লাগে যে আজি ইমানখিনি পইচা যে পাইছে অকল মোৰ মানুহজনৰ কাৰণে পাইছে তেওঁলোকে বনোৱা নাছিলে মোৰ মানুহজনে বনাইছিলে আমি ধৰিব পাৰিলোঁ কিন্তু আমি তেনেকুৱা অন্যায় কৰা মানুহ আমি নহয় বুজে নাই আমাক সেই তেনেকুৱা পইচা আমাক নালাগে আমাক ওপৰলৈ বহুত দিছে আমি তেওঁৰ ওচৰত চুক্ৰিয়া কৰিছোঁ বুজিছেনে কাৰণ এসাঁজ ভালকৈ আমাক খাবলৈ দিছে এসাঁজ কাপোৰ পিন্ধিবলৈ পাইছোঁ সকলো পাইছোঁ দিছে আমাক ওপৰলৈ দিছে সেইকাৰণে আমি ইমানতে আমি চুক্ৰিয়া কৰিছোঁ আমি লোকৰ বস্তু টানিবলৈ আমাৰ কোনো প্ৰয়োজন নাই কাৰণ মানুহে মৰোঁতে সম্পত্তি সোপা লৈ নাযায় মানে মাটিকণো মৰাৰ আগমুহূৰ্তত মানে চিতাত কবৰ বা যিয়ে নকৰক সেই সময়টো বোলে শুনা মানে কোৱা শুনো দেই আমাৰতো মানে কি বোলে মৰিব সময়তো মাটিকণ কিনি ল'ব লাগে বুলিহে গম পাওঁ সেই জোৰে মাটি ততে এৰি থৈ যাম আৰু ইমান বছৰ থকাৰ পিছতো যে তেওঁলোকে আমাক এনেকুৱা ব্যৱহাৰ কৰিব সপোনতো ভবা নাছিলোঁ ইমানেই অভদ্ৰ ব্যৱহাৰ কি ক'ম আৰু নিজৰ বস্তু ৱায়াৰিংখিনি তোমালোকে বোলে চব বস্তু লৈ গ'লে আৰে নিজে কৰিছোঁ ৱায়াৰিং নিজৰ কাঠ লগাইছোঁ ওপৰখন অকল টিং এখন লগাই পেলাই দিছে আপোনালোকক মই দিম দোকানখনৰ টিং প্ৰথমৰ অৱস্থাটো বুজিছে এতিয়া আমাৰ বস্তুখিনি লৈ আহোঁতে বাৰু তেওঁলোকৰ হ'ব পাৰে নি বাৰু আপোনালোকে কওকচোন এনেকুৱা মানে অভদ্ৰ কালি ব্যৱহাৰ পাইছোঁ ইমানেই অভদ্ৰ মানে কৈছোঁ না সেই সময়ত যেতিয়া মাটিৰ কাৰণে সীমাৰ কাৰণে কিবা ওচৰৰ মানুহৰ লগত কাজিয়া কৰিছে তেতিয়া কিন্তু তেওঁলোক কোনো নাছিলে মোৰ মানুহজনেহে ঠিক ঠাক কৰি দিছে আজি তেওঁলোকে যে ধুনীয়াকৈ থাকিব পাৰিছে ভালকৈ কাৰো লগত কাজিয়া পজাই অকল এওঁ লাগি মেলি ঠিক কৰি দিয়াৰ কাৰণে সেই সময়ত এওঁক ইউজ কৰিলে আৰু আজি ভালমতে তেওঁলোকে মানুহজনক ওলাই আহিব দিব লাগিছিলে কিন্তু তেওঁলোকে এটা জঘন্য মানে ব্যৱহাৰ কৰিলে একদম কৈছে কি মোক কেছ দিয়ক আৰে মই কেছ কিয় দিম মই ইমান পাগল নহয় তহঁতক কেছ দিবলৈ তহঁতি ৰিলেশ্যন বুজি নাপাওঁ তহঁতি কাৰো লগতে ভাল নহয় ৰিলেশ্যনৰ মানুহৰ হা আমাৰ আছে নহয় এটা বস্তু আমাৰ বস্তু এটা আছে যে আমি জানো আমি ক'ত কি কৰিব লাগে তহঁতি আমাক ক'ব নালাগে ল'ৰাটোৱে মোক কৈছে কেছ দিয়ক আৰে মোক কি খৰচ কৰিছে তহঁতক কেছ দিবলৈ ইমান পাগলো হোৱা নাই আমি আমাক তহঁতৰ সম্পত্তি আমি লোভ কৰি থকা নাই কিন্তু আমাক ভালমতে যদি লাজ মুহূৰ্তত ওলাই যাবলৈ পালোহেঁতেন তেতিয়া আমি বেয়া আমাৰ নালাগিলেহেঁতেন ইমানেই অসভ্য মানে কি ক'ব আৰু গোটেইকেইটা বাপেক মাক
আৰু মাহীক মই নিজৰ মাহী সম্পৰ্কত মানে মাহী মোৰ মিষ্টাৰৰ মাহী বুলি যেতিয়া মাতোঁ তেতিয়াহ'লে সেই ৰিলেশ্যনটো কেনেকুৱা হ'ব ভাবকচোন আপুনি নিজৰ মাহী পিনে বেয়া লাগে সেইকাৰণে কিছুমান কথাত বুজিছে মানুহজনে কষ্ট কৰিলে আজি দোকানখন ইমান ধুনীয়াকৈ বনাই মেলি দিলে লাষ্ট মমেণ্টত তেওঁলোকে কাজিয়া পেচাল কৰি ওলালে সেইদিনাখন আকৌ কৈছে মোৰ মানুহজনক যে আপোনালোকে পইচা কেইটামান পাব সেই বুলিও কৈছে বেয়া লাগিছে বুজিছেনে মনটো আমি মানুহৰ লগত বেয়া হৈ আহিব নিবিচাৰোঁ কিন্তু মাহী পৰিয়ালৰ মানুহে এনেকুৱা ব্যৱহাৰ কৰিব বুলি মানে বহুত লাজ পাইছোঁ মানে লাজ লাগিছে মানে ক'বলৈ মানে আৰু মই এটাই অনুৰোধ কৰিছোঁ মানে চিনামৰাৰ প্ৰতি চিনামৰা বুলি নহয় মানে য'ত এনেকুৱা পৰিস্থিতি হৈছে তাৰ প্ৰতিজন মানে মাটিৰ মালিকলৈ এটাই অনুৰোধ কৰোঁ আপোনালোকে মানে যিসকল দোকানী আছে সেইসকলক বেয়া ব্যৱহাৰ কৰি উলিয়াই নপঠিয়াব কিয়নো তেওঁলোকৰ অন্তৰত এনেও বহুত দুখ পাইছে কাৰণ তেওঁলোকে একো এখন দোকানৰ পৰাই নিজৰ সংসাৰ নিজৰ ল'ৰা ছোৱালী পঢ়ুৱাই নিজৰ পেটটো পোহপাল দি আছিলে কিন্তু সেই তেওঁলোকৰ জীৱিকাৰ স্থলটো নাইকিয়া হৈ গৈছে সেই ক্ষেত্ৰত আপোনালোকে অকণমান তেওঁলোকৰ ফিলিংছটো বুজক তেওঁলোকক বুজিবলৈ চেষ্টা কৰক ইমান জোৰ জুলুম নকৰিব কিয়নো তেওঁলোক নিজে নিজে ওলাই যাব মই কিন্তু বাকীবোৰৰ কথা ক'বলৈ নাযাওঁ কিন্তু মই অনুৰোধহে কৈছোঁ সকলোকে আমাৰ আজি যিটো পৰিস্থিতি হৈছে সেইটো যাতে দ্বিতীয় দিন আন কাৰোৰে নহওক যাতে মনত দুখ পাই যাতে কোনো ওলাই যাব নালাগে তেওঁলোকক ভালমতে বিদায় দিয়ক তেওঁলোকে আপোনালোকৰ সম্পত্তি মানে বিচৰা নাই তেওঁলোকে এনেও তেওঁলোকে কিবা এটা কৰি খাবই লাগিব নহয় জানো চৰকাৰেতো মাটিৰ মালিকক পইচা দিলে কিন্তু দোকানী যি ব্যৱসায়ী আছিলে সৰু সৰু দোকানীবিলাক যিসকল আছে তেওঁলোকক কিবা এটা দিয়াৰ কথা এবাৰো কাৰণ চৰকাৰেও নাভাবিলে আৰু মালিকসকলে কি ভাবিব ভাবকচোন বাৰু তথাপিতো অনুৰোধ কৰিছোঁ মানে মাটিৰ মালিকসকলক যাতে আপোনালোকে দোকানীসকলক ভালমতে ওলাই যাবলৈ দিয়ক তেওঁলোকক বেয়া ব্যৱহাৰ কৰি নপঠিয়াব মানে বহুত বেয়া লাগিছে কালি আমাৰ লগত ঘটা ঘটনাটো বহুত দুখ লাগিছে কৈছে নহয় বহুত দুখ লাগিছে আমাৰ লগত যিটো ঘটনা ঘটিছে আনৰ লগত যাতে নঘটে আৰু এনেকুৱা নিজৰ সম্পৰ্কৰ মাহী ঘৰৰ মানুহে কৰা ব্যৱহাৰ সঁচাকৈ জিন্দগীত মানে চিৰদিনৰ কাৰণে মানে মনত ৰাখিম বুজিছে সেয়ে ক'লোঁ আৰু মানে কি ক'ম আৰু আজিৰ দুনিয়াৰ মানুহ আৰু কিন্তু ওচৰৰ বহুত দোকানী মানে ব্যৱসায়ী মাটিৰ মালিক আছে তেওঁলোকে কিন্তু কাকো এনেকুৱা ব্যৱহাৰ কৰা নাই দেই মানে কৈছোঁ নহয় তেওঁলোকে ব্যৱহাৰ তেনেকুৱা কৰা নাই মাত্ৰ আজৰি কৰিবলৈ কৈছে মানুহে সময় হৈছে আজৰি কৰিছে কিন্তু ওচৰত বহুত মানুহ আছে মালিক তেওঁলোকে কিন্তু এনেকুৱা ব্যৱহাৰ কৰা নাই দোকানৰ ভিতৰত বস্তু থকাৰ অৱস্থাত কেতিয়াও টিংপাত খুলি দিয়া নাই অকল আমাৰ নিজৰ মাহী সম্পৰ্কীয় মানুহেহে আজি বস্তু সোমাই থকাৰ পিছতো দোকানৰ এপতকৈ টিং খুলিবলৈ মানে টিং খোলাৰ ব্যৱস্থা কৰিলে সঁচাকৈ লাজ পাইছোঁ নিজৰ সম্পৰ্কৰ মাহীহঁতৰ ঘৰ বুলি ক'বলৈ এগৰাকী মানে বোৱাৰী হওঁ মই কিন্তু ক'বলৈ মই মানে অকণমান আজি কুণ্ঠাবোধ কৰা নাই থকাকেইটা দিনটো আমাক বহুত হাৰাশাস্তি মানে কৰিছে কিন্তু সেইবিলাক আমি ক'বলৈ নাযাওঁ কিন্তু যিখিনি কষ্ট কৰিলে মানুহজনে মোৰ তাৰ কাৰণে যে তেওঁলোকে অকণমান তেওঁলোকৰ বেয়া নালাগিলে সেইটোহে মনটো দুখ লাগিছে কোনো স্বাৰ্থ নথকাকৈ মানুহজনে বহুত সহায় কৰিলে এটা সময়ত কিন্তু আজি তেওঁলোকে পাহৰি গ'ল সকলো কথা সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ এই দোকানী ব্যৱসায়ীসকলক মালিকসকলে যাতে বেয়া ব্যৱহাৰ কৰি উলিয়াই নপঠিয়াব আজি কোনেও পঠিওৱা নাই কিন্তু আমাৰ সম্পৰ্কৰ মানুহেহে কিন্তু আজি আমাক এনেকুৱা ব্যৱহাৰ কৰিছে বাকী ওচৰৰ কাকো এনেকুৱা ব্যৱহাৰনো কোনেও কৰা নাই দেই এয়াই আছিলে দুখতে বহুত কথা ক'লোঁ তেন্তে আজিলৈ আহোঁ চাওকচোন কি মানে হৈছে অৱস্থা আমাৰ দেখুৱাই দিছোঁ দোকানখন অকণমান আপোনাক ভিডিঅ' ওপৰত যে দেখিছে আমাক প্ৰথমতে দিছিলে সেই টিং লগাই পেলাই তেনেকৈহে দিছিলে কিন্তু আমিহে এই বস্তুবিলাক যে দেখিছে এই কাঠ চাঠবিলাক ওপৰত বৰ্ড লগাই পেলাই আমি লগাই লৈছিলোঁ কিন্তু এতিয়া এই মালিকৰ ঘৰৰ মানুহে কৈছে মানে আমাৰ সম্পৰ্কীয় মানুহে কৈছে যে সেইবিলাক মানে আমি হেনো সকলো মানে খুলিয়ে ল'লোঁ আৰে আমি নিজৰ বস্তুখিনিয়ে খুলিছোঁ তেওঁলোকৰ বস্তু খুলিবলৈ যোৱা নাই নহয় আমি নিজৰ যিখিনি ৱাৰিং কৰিছোঁ সেইবোৰ আমাৰ বস্তু আমি লৈ যাবই লাগিব তেওঁলোকক কিয় দিম যিহেতু
এইখন গেছৰ দোকান আছিলে ইয়াতে বহুত গেছ সোমাই আছিলে কাষ্টমাৰৰ বস্তু আছিলে সেয়েহে দুখ লাগিছে মানুহে নিজৰ সম্পৰ্কীয় মানুহে যে এনেকুৱা অৱস্থা কৰে সেয়েহে আপোনালোকক অকণমান দেখুৱাই দিলোঁ